ডাক্তৰ বাপু আছা না? ককা বহ কওকচোন কি হ'ল? বাপু পেচাবখিনি যে আনিব দিছিলি আনিছো দেই। ককা এই ইমান লৈ আহিছে নেকি? অকণমান হ'লে হয়, দাঙিব পাৰিছে জানো ইমান আনিব? মই আপোনাৰ ৰিপৰ্টটো কালি জনাম, নহ'লে কালি এবাৰ আহিব। দে নদী যাং এতিয়া। এই চালা কালি আৰু আহিব লাগিব। ইফালে বৰষুণৰ দিন, কালি দিনটো মাৰিম বুলি ভাবিছিলোঁ, টোপনি এই ডাক্তৰটোৱেও বাপু মাতিছিলি যে আজি? বহক। দে বাপু মই পৰীক্ষাটোকো ফেল কৰিলোঁ না পাছ কৰিলোঁ বা ৰ'ব চাই লওক। ককা আপোনাৰ অপাৰেশ্যনটো নহ'ব দেখোন। কিয় বাপু? মানে আপোনাৰ ডায়েবেটিছ আছে। কি পেটিছো বাপু? ককা পেটিছ নহয়, ডায়েবেটিছ। মানে আপোনাৰ তাত চুগাৰ পোৱা গৈছে। কিনো কৈ আছা বাপু? অসমীয়াত কওঁ বুকৰ গোহাঁই। মানে ককা এই আপোনাৰ পেচাবত চেনি পোৱা গৈছে। কি চেনি? বাপু আৰু এটা কৈছোঁ কওঁ। চেনিও ককা, চেনি। মানে আপোনাৰ পেচাবত চেনি পোৱা গৈছে। বাপু ফাল্টু কিয় কৰা হ? ককা ফাল্টু কিয় কৰিম হে বেমাৰৰ লগত? হে ডাক্তৰেচোন কি কয়? মোৰ পেচাবত চেনি, চৰকাৰে কম দামত চেনি দিব পৰা নাই, আৰু মোৰ পেচাবত চেনি। মইচোন নহ'লে ধনী মানুহ হৈ গ'লো ভা। অ' গড